নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। ধেমাজিৰ জীয়াঢল কুমটিয়া নৈত গা ধুবলৈ গৈ হলিল সমাধি বিউটি সোণোৱাল নামৰ এগৰাকী ছাত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ 14 বছৰ। পৰৱৰ্তী খবৰটো হৈছে অসমবাসীৰ বাবে সুখবৰ। ইমাৰ্জিং এছিয়া কাপৰ আজিৰ মেচত পাকিস্তানৰ বিৰুদ্ধে দুটাকৈ উইকেট দখল কৰিলে ৰিয়ান পৰাগে। পৰৱৰ্তী খবৰটো হৈছে কামৰূপৰ চাংচাৰীত অবৈধ মৰাণাস্ত্ৰ জব্দ। কামৰূপ আৰক্ষীৰ অভিযানত জব্দ এটা .32 পিষ্টল দেওবাৰে গড়েশ্বৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছৰ পৰা জব্দ। খুজবু নামৰ বাছখনৰ চালকৰ চিটৰ তলৰ পৰা উদ্ধাৰ পিষ্টলটো। চালক প্ৰদীপ ৰাজবংশী আৰু হেণ্ডিমেন ৰুবুল আলীক আটক। পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ। নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক হেমন্ত শৰ্মাক গ্ৰেপ্তাৰ। ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ। নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক হেমন্ত শৰ্মাক গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰটো হৈছে এছাম মানুহৰ কামটো হ'ল যে অসমখন কেনেকৈ বিশৃংখল কৰ, অসমৰ উন্নতি কেনেকৈ নষ্ট কৰ, এনেধৰণে মন্তব্য কৰিছে এইবাৰ জয়ন্ত মল্ল বৰুৱাই।